নমস্কাৰ অনিমাৰ পাকঘৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ 5 মিনিটতে ৰেডি কৰিব পৰা এটা খুবেই টেষ্টি আৰু সিম্পল ব্ৰেকফাষ্টৰ ৰেচিপি। আহক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ বাবে মই লৈ লৈছোঁ এয়া 1 কাপ আটা আৰু এয়া লৈ লৈছোঁ সৰু সৰুকৈ পিঁয়াজ, কেঁচা জলকীয়া আৰু ধনিয়া কাটি লৈছোঁ। এতিয়া মই এটা ডাঙৰ সাইজৰ বাটি লৈ লৈছোঁ। ইয়াতে মই আটা 1 কাপ দি দিছোঁ। আপোনালোকে ময়দাৰো বনাব পাৰে। ইয়াতে মই কাটি লোৱা পিঁয়াজ, কেঁচা জলকীয়া আৰু ধনিয়াখিনি দি দিম। আপোনালোকে ইয়াত বেলেগ চব্জিও ব্যৱহাৰ কৰিব পাৰে, যেনে কেপচিকাম, বিলাহী। ইয়াতে মই সোৱাদ অনুযায়ী নিমখ দি দিছোঁ আৰু এয়া অকণমান হালধি দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। ইয়াতে মই অলপ অলপকৈ পানী দি আৰু মিক্স কৰি থাকিম। পানীখিনি একেবাৰে বেছিকৈ দি ল'ব নালাগে, অলপ অলপকৈ দি মিক্স কৰি থাকিব লাগে। ইয়াত আৰু অকণমান পানী লাগিব, মই আৰু অলপ পানী দি লৈছোঁ। এনেদৰে ভালদৰে মিক্স কৰি লৈছোঁ। এয়া বেটাৰটো এনেকুৱা ধৰণৰ হৈছে। মই এতিয়া গেছটো জ্বলাই লৈছোঁ আৰু এয়া এখন পেন বহাই দিছোঁ। পেনখন গৰম হৈ অহাৰ পিছত মই অকণমান ৰিফাইন তেল দি দিছোঁ আৰু ব্ৰাছেৰে এনেদৰে লগাই লৈছোঁ। এতিয়া মই বেটাৰখিনি অলপ অলপকৈ দি ল'ম। এনেদৰে মই বেটাৰখিনি দি লৈছোঁ। এক মিনিটমান পিছত মই এনেদৰে লুটিয়াই দিছোঁ। এতিয়া মই ইয়াতে অকণমান ৰিফাইন তেল দি দিছোঁ। ৰিফাইন তেলখিনি দি লোৱাৰ পিছত মই ভালদৰে এনেদৰে ঘূৰাই ঘূৰাই লৰাই থাকিম। এনেদৰে মই 2 মিনিটমান ভাজি ল'ম। এয়া দেখিব পাইছে, দুইটা চাইডেই খুব ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই এইটো নমাই লৈছোঁ। এনেদৰে মই বাকীকেইটাও ভাজি ল'ম। এইটো মোৰ ভাজি লোৱা হৈ গৈছে। আপোনালোকে এনেদৰে ঘৰত ট্ৰাই কৰিব আৰু কেনেকুৱা হৈছে কমেণ্টত জনাব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব।